বিটিআৰখন এটা সৰু অঞ্চল ৩৫ লক্ষ জনসংখ্যা আছে এটা সৰু কাউন্সিল ইয়াত সীমিত সংখ্যক বাজেট আহে আৰু এই বিটিআৰখন অধিক ক্ষমতা সম্পন্ন কৰিবৰ কাৰণে আমি কাম কৰি আছোঁ চুক্তি ৰূপায়ণৰ কাম চলি আছে আৰু চুক্তি ৰূপায়ণৰ কাম চলি আছে কিছু দফা এতিয়াও আৰু কৰিবলৈ বাকী আছে তেনে এটা সময়ত একেটা সমাজৰ পৰা একেটা জাতিৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মানে মানুহ লৈ পেলাই যদি আমি ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজনৈতিক দল বনাওঁ বা মানে যদি আঞ্চলিক ৰাজনৈতিক দলত যদি অধিক বিভাজন হয় এই অধিক বিভাজনৰ যি এটা পৰিৱেশ পৰিস্থিতিয়ে আমাৰ মাজত এটা সংঘাত সৃষ্টি কৰিব আৰু এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰিব আৰু যি লক্ষ্য আৰু উদ্দেশ্যেৰে উপেন ব্ৰহ্মই বিশ্ব দৰবাৰত বড়ো জাতিক প্ৰতিষ্ঠা কৰা এটা সপোন দেখিছিল আৰু বিটিআৰত থকা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকক একেলগে এই অঞ্চলত এই কাউন্সিলৰ যোগেদি আগুৱাই নিয়াৰ যি এটা চিন্তা সেই চিন্তাত ক'তবা নহয় ক'তবা ইয়াত মানে কেৰুণ লাগিব ক'তবা নহয় ক'তবা সমস্যাৰ সৃষ্টি হ'ব তো যিসকলে আবেগ বা বিভিন্ন তেওঁলোকৰ দুখ বেদনা মনত ৰাখি পেলাই দল গঠন কৰিছে তেওঁলোকেও বুজিব লাগিব আৰু যিসকল অলৰেডি ইয়াত চৰকাৰ চলাই আছে যিসকল ইয়াতে বিৰোধী মঞ্চত বহি পেলাই এই চৰকাৰখনৰ লগত আছে তেওঁলোকেও বুজিব লাগিব আৰু ইয়াৰ কাৰণে সকলোকে এটা ৰাস্তা এটা মঞ্চত আহি পেলাই আগবাঢ়ি যাব কাৰণে মোৰ কিন্তু আহ্বান থাকিব ৰাজনৈতিক দলসমূহে বিবেচনা কৰিব ৰাজনৈতিক দলবোৰে ইয়াৰ ওপৰত পৰ্যালোচনা কৰিব আমাৰ আহ্বান বিটিআৰ এতিয়া আগৰ বড়ো পৰিৱেশ নাই বিটিআৰত আগৰ নিচিনা যি এটা সংঘাত সংঘৰ্ষ এতিয়া নাই গুলী বাৰুদৰ পৰিৱেশ নাই ধন দাবী হত্যা হিংসা অপহৰণৰ পৰিৱেশ নাই বিটিআৰ এতিয়া শান্ত এটা সুস্থিৰ এটা শান্তি এটা বাতাবৰণেৰে এতিয়া আগুৱাই যাই আছে আৰু তেনে এটা পৰিৱেশত আমি সকলোৱে একেলগে সমন্বয় ভাতৃত্ববোধ বুজাবুজি একতাৰ মাজেদি ৰাজনৈতিক দল থাকিব পাৰে মোৰ এইটো ক'ব লগা নাই কোনোবা জন্ম দিব পাৰে কিন্তু উদ্দেশ্য আৰু কাৰণ আৰু লক্ষ্যটো আগত ৰাখি আমি কি স্বাৰ্থত আৰু কিয় কাৰণে আমি এই দলবোৰক আমি জন্ম দিছোঁ আৰু ভৱিষ্যত ইয়াৰ প্ৰভাৱ সমাজত কি পৰিব সেই কথাটো সদায় নজৰ ৰাখি পেলাই কাম কৰিব লাগে আৰু ৰাজনৈতিক পৰিস্থিতি হিচাপ নিকাচ দল আৰু যিসকলে নেতৃত্ব দিছে তেওঁলোকে পৰ্যালোচনা কৰিব তেওঁলোকে ইয়াৰ ওপৰত বিবেচনা কৰিব নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা সদায় আমি বিটিআৰ কেন্দ্ৰিক আঞ্চলিক ৰাজনৈতিক দলসমূহক একত্ৰিতভাৱে সমন্বয় আৰু এটা বুজাবুজিৰ মাজেদি আৰম্ভ কৰি আৰু একে যাত্ৰাত একে ৰাস্তাত আহি খোজত খোজ মিলাই পেলাই বিটিআৰৰ স্বাৰ্থত আৰু জাতি জনগোষ্ঠীৰ স্বাৰ্থত সকলোৰে উন্নয়নৰ স্বাৰ্থত একেলগে আমি যাব পাৰোঁ নেকি আৰু জাতিৰ স্বাৰ্থত বিটিআৰত বসবাস কৰা ৩৫ লক্ষ জনসংখ্যাৰ স্বাৰ্থত আৰু সমতা কেন্দ্ৰিক বা সমতাক আগত নাৰাখি জাতি আৰু জাতি জনগোষ্ঠীৰ স্বাৰ্থটো যদি আগত ৰাখি পেলাই যদি আগবাঢ়ে নিশ্চয় তাত সমন্বয় বুজাবুজি বা একতা আহিব মোৰ দৃঢ় বিশ্বাসী ইয়াৰ কাৰণে সকলো দলক মই আহ্বান জনাইছোঁ যে সমতাক সদায় আগত ৰাখিব নালাগে সমতা ৰাইজে আশীৰ্বাদ দিলে নিজে আহিব আৰু ইয়াৰ কাৰণে আমি সমন্বয় আৰু ভাতৃত্ববোধ কোনো কাৰণত আমি আৰু সংঘাত নিবিচাৰোঁ কোনো কাৰণত আমি সংঘৰ্ষ নিবিচাৰোঁ কোনো কাৰণত ৰাজনৈতিক অস্থিৰ পৰিৱেশ আমি নিবিচাৰোঁ সুস্থ এটা শান্তি বাতাবৰণ বিটিআৰ যিহেতু সকলোৱে এতিয়া পাবলৈ সক্ষম হৈছে আৰু সকলোৱে এতিয়া মুকলিমূৰীয়াকৈ মুকলি মনকৈ ঘূৰিব পাৰিছে কাম কৰিব পাৰিছে শিক্ষা অৰ্থনীতি সকলো দিশত আগবাঢ়িছে এই যি এটা পৰিৱেশ সদায় চিৰযুগমীয়া কৰিব লাগে তাৰ কাৰণে বিটিআৰ কেন্দ্ৰিক আঞ্চলিক ৰাজনৈতিক দলসমূহ একত্ৰিতভাৱে আগুৱাই যাই পেলাই কাম কৰিবলৈ আমাৰ আহ্বান আমাৰ এই দাবী সদায় থাকিব আৰু এই দাবী আৰু আহ্বানটো লক্ষ্য ৰাখি আমি কাম কৰি যাম।